আপোনালোকে আশা কৰোঁ নিশ্চয় আপোনালোকৰ ভাল মই বাৰু ভালে কুশলে আছোঁ এতিয়া বহুত দিনৰ মূৰত আজি আপোনালোকৰ এটা ভিডিঅ' দিব লৈ আহিছোঁ আপোনালোকৰ কাৰণে ভিডিঅ' গতিকে ভিডিঅ'টো চাই কেনেকুৱা পায় মোক কমেণ্টত জনাবলৈ নাপাহৰিব বলক তেনেহ'লে আজি ৰেচিপি ভিডিঅ' হয় বলক তেনেহ'লে ভিডিঅ'টোলৈ আগবাঢ়ো এয়া দালি লৈছোঁ মচুৰ দালি আৰু এটা মই অমিতা লৈছোঁ আজি মচুৰ দালি আৰু অমিতা বনাম এয়া মই মচুৰ দালিখিনি এনেদৰে মই মিহি কৰি পিচি লৈছোঁ মিক্সাৰতো পিচিব পাৰে বা পটাতো পিচিব পাৰে নিমখ অলপ দি লৈছোঁ অলপ হালধি এনেদৰে মিক্স কৰি ল'ব ধুনীয়াকৈ এইখিনি মই এতিয়া বৰা বনাম তাৰ কাৰণে মই কিছুমান সামগ্ৰী লৈছোঁ এইখিনি এতিয়া মই কেৰাহী এটা পাতি লৈছোঁ তেল অলপ দি গৰম হ'বলৈ দিছোঁ তেলখিনি যাতে ধুনীয়াকৈ গৰম হয় তেতিয়া আমাৰ বৰাখিনি লাগি নধৰিব ধুনীয়াকৈ উঠিব গতিকে এতিয়া মই বৰাখিনি এটা এটাকৈ কেৰাহীটোত বনাই ল'ম অলপ সৰু সৰুকৈ বনাই ল'ম আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ বনাই ল'ব পাৰে ডাঙৰকৈও বনাব পাৰে পিছত সৰু সৰু কৰি দিলে হ'ল বা সৰুকৈও বনাব পাৰে মই এনেদৰে সৰুকৈ বনাই লৈছোঁ এতিয়া এইখিনি মই গোটেইখিনি বনাই ল'ম মই অমিতাখিনি মিহিকৈ কাটি লৈছিলোঁ পাতল পাতলকৈ যাতে সোনকালে সিজে আৰু এয়া মই বিলাহী এটা লৈছোঁ অলপ আদা নহৰু লৈছোঁ আৰু এয়া কেঁচা জলকীয়া শুকান জলকীয়া দুটা আলু আৰু এয়া পিঁয়াজ বৰাখিনি মই ধুনীয়াদৰে বনা হৈ গ'ল এতিয়া মই কেৰাহী এটা পাতি লৈছোঁ কেৰাহীটো তেল অকণমান গৰম হ'বলৈ দিছোঁ ইয়াত মই দিছোঁ 4টামান জিৰা গুটি গোটা জিৰা তাৰপাছত এয়া মই শুকান জলকীয়া দুটাও দি দিছোঁ এতিয়া পিঁয়াজখিনিও দি দিছোঁ মিহিকৈ কাটি লোৱা পিঁয়াজখিনি এতিয়া এইখিনি মই ৰঙচুৱাকৈ ভাজি ল'ম অলপ টাইম এনেদৰে ভাজি ল'ব মই ইয়াত বেলেগ মছলা ব্যৱহাৰ কৰা নাই ইচ্ছা কৰিলে আপোনালোকে মছলা ব্যৱহাৰ কৰিব পাৰে মই অমিতা যিহেতুকে স্বাস্থ্যৰ কাৰণে বহুতেই উপকাৰী হয় সেইটো কাৰণে মই ইয়াত বেলেগ মছলা ব্যৱহাৰ কৰিব বিচৰা নাই ঘৰত পাকঘৰত বহুতেই মছলা থাকে ন গোটেইখিনি দিব বিচৰা নাই মই যিখিনি লাগতিয়াল নিদিলে নহয় সেইখিনিহে মই দিছোঁ ইয়াত আপোনালোকে যদি মছলা বেছিকৈ খাই ভাল পায় আপোনালোকে দি ল'ব পাৰে মই এইখিনি ধুনীয়াকৈ ভাজি ল'ম তাৰপাছত ইয়াত মই দিম এতিয়া কাটি লোৱা বিলাহীখিনি সৰু সৰুকৈ বিলাহীখিনি কাটি লৈছোঁ তেতিয়া সোনকালে সিজি যায় তেলখিনিত এনেদৰে অলপ টাইম লৰাই থাকিব বিলাহীখিনি যেতিয়ালৈকে অলপ সিজি নেযায় তেতিয়ালৈকে মোৰ ভিডিঅ'বোৰ কেনে পায় আপোনালোকে চাই জনাবচোন মোক কমেণ্টত ভাল পালেও জনাব বেয়া পালেও জনাব এয়া মই কাটি থোৱা জলকীয়া দুটা দি দিছোঁ মই তেলত দিয়া নাছিলোঁ এয়া দি দিছোঁ এইখিনি ধুনীয়াদৰে এতিয়া অলপ টাইম লৰাই ভাজি থাকিব আপোনালোকে মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় তেনেহ'লেও জনাব আৰু বেয়া পায় যদিও জনাব আৰু কিবা যদি ভুল দেখিছে তেতিয়াও মোক জনাব যাতে ভুলটো আপোনালোকে মোক শুধৰাই দিয়ে তেতিয়াহে মই আগুৱাই যাব পাৰিম গতিকে এয়া অলপ হালধি গুড়ি দি দিছোঁ যিমানখিনি লাগে চব্জিখিনি জোখমতে আপোনালোকে দি ল'ব এয়া দি দিছোঁ অলপ নিমখ এতিয়া ধুনীয়াকৈ বিলাহীখিনি গলি গৈছে তেলত এতিয়া হৈ গ'ল ইয়াতে মই দি দিছোঁ কাটি লোৱা অমিতা আৰু আলুখিনি এতিয়া এইখিনি মই ভাজি ল'ম
ধুনীয়াকৈ আদা নহৰুখিনি মই ভাজোঁতে দিয়া নাছিলোঁ, গতিকে এতিয়া দিছোঁ। কাৰণ ভাজোঁতে ভাজি যায়, গোন্ধটো পিছত নোহোৱাৰ নিচিনা লাগে মোৰ, সেইকাৰণে এনেকৈ দিছোঁ। যিহেতুকে এইখিনি মই ভাজিয়ে ল'ম ভালদৰে। এতিয়া এইখিনি মই ধুনীয়াকৈ দি দিছোঁ। এইখিনি মই অলপ ঢাকন মাৰি দিম। এতিয়া মই বৰাখিনি সৰু সৰুকৈ এনেদৰে ভাঙি ল'ম, টুকুৰা টুকুৰিকৈ। গোটা গোটাকৈও দিব পাৰে বা ডাঙৰ ডাঙৰকৈ বনাই এনেকৈ সৰু সৰুকৈ ভাঙি দিব পাৰে। মই সৰু সৰুকৈ বনাইছিলোঁ, গতিকে 2-3 টুকুৰা কৰি এনেদৰে বস্তুখিনি মই ভাঙি ল'লোঁ। এতিয়া খাবলৈ অলপ ভাল লাগে। আপোনালোকে যেনেকৈ পচন্দ কৰে তেনেকৈ দিব পাৰে। মই এনেদৰে পচন্দ কৰিছোঁ, মই এনেদৰে দিছোঁ। এইখিনি হৈ গ'ল। এতিয়া মই এইখিনি চাই ল'ম। চাওক ধুনীয়াকৈ এনেদৰে ঢাকনি মাৰি মাৰি মই সিজাই ল'ম। গেছটো অলপ কমাই লৈছোঁ তলত লাগি নধৰিবলৈ। এনেদৰে মই এইখিনি অলপ দি দিছোঁ মই জালুক গুড়ি। এতিয়া মই পানীখিনি দি দিছোঁ অলপ, যাতে অমিতাখিনি যিটোকে সিজিবলৈ অলপ টাইম লাগিব। আৰু এতিয়া আলুবোৰ সিজিবলৈও টাইম লাগে, তৎক্ষণাত নিসিজে আলুবোৰ। ভাজিটো বেলেগখিনি সিজি গ'লেও আলুটো নিসিজে। এয়া চাওক লাহে লাহে সিজিবলৈ আৰম্ভ কৰিছে। অমিতাখিনি অলপ সিজিছে, কিন্তু আলুখিনি সিজা নাই। গতিকে কিছু সময়ৰ দৰে ভাজিম। পানী দি দিছোঁ মই যিটোকে সিজে। আৰু এইখিনি মই জিৰা গুড়ি অলপ গুড়ি কৰি লৈছিলোঁ, গোটা জিৰা খুন্দি লৈছিলোঁ, এইখিনিও দি দিছোঁ। আৰু বেলেগ মছলা মই একো নিদিওঁ। এইখিনি ধুনীয়াকৈ ঢাকোন মাৰি মাৰি সিজাই ল'ম। আৰু অলপ পানী দি দিছোঁ যাতে আলুখিনি জলদি সিজে। এয়া চাওক সিজি গৈছে। আৰু এইখিনি মই পাঁচফোৰণ ভাজি পেলাই খুন্দি লৈছিলোঁ, তেতিয়া গোন্ধটো ধুনীয়া ওলায়। এনেকৈ ভাজি মিহি কৰি খুন্দনাত খুন্দি দি দিবচোন। নুমুৱাকৈ এনেকৈ খাবলৈ ধুনীয়া গোন্ধ এটা ওলায়, বহুত ধুনীয়া গোন্ধ ওলায়। এতিয়া মই বৰাখিনি দি দিলোঁ। এইখিনি কিছু সময় এনেদৰে ঢাকোন মাৰি দিম আৰু অকণমান টাইম লৰাই লৰাই, যাতে বৰাখিনিৰ ভিতৰলৈকে ৰসখিনি সোমাই যায়, নিমখ জলকীয়া ৰসখিনি। এতিয়া খাবলৈ ধুনীয়া হ'ব। এইখিনি আৰু হ'ব। এতিয়া ঢাকোন মাৰি দিলোঁ। আৰু চাওক এতিয়া এইখিনি অলপ অলপ পানী নিচিনাকৈ আঠা আঠা নিচিনাকৈ ৰাখি দিম। মই এয়া ধনিয়া পাত অকণমান দি দিছোঁ। এইখিনি ৰেডি হৈ গ'ল। এনেকৈ বনাই খাই চাব। ৰুটিৰ লগতো খাব পাৰে বা ভাতৰ লগতো খাব পাৰে। খুবেই টেষ্টি হয় খাবলৈ। এবাৰ বনাই খাই চাব, তাৰপিছত মোক জনাব। এইখিনি মই জেতুকা মূৰৰ চুলি বহুতে কৰিছে, আচৰিত চুলি কৰিছে। কি নকৰোঁ ঘৰত জেতুকা আছিল, তাকে মিক্সিত খুন্দি লৈছোঁ। আৰু ইয়াত মই জবা ফুল দুটামান লৈ লৈছিলোঁ, কিন্তু তাত মোহাৰি দিছোঁ। কিন্তু বাৰু আপোনালোকক মই দেখুওৱা নহ'ল। এনেদৰে মই তাত লগাই চুলিত লগাই দিছোঁ। উপায় নাই, চুলিখিনি বহুতে সৰিছে, গতিকে এনেদৰে লগাই দিছোঁ। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব বিচাৰে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে মোৰ চেনেলটো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু আপোনালোকে মোক জনাবচোন মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায়। কমেণ্টত জনাব, ভাল পালেও জনাব, বেয়া পালেও জনাব। কাৰণ মই ইউটিউবৰ বিষয়ে ইমান নাজানো, বা মোৰ ভিডিঅ'বোৰ ভাল নহ'বও পাৰে। কিবা যদি ভুল হয় আপোনালোকে মোক কমেণ্টত শুধৰাই দিব বুলি আশা কৰোঁ। তেনেহ'লে আজি আহিছোঁ। বাই বাই।